মৰ্নিং পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু মৰম দিব। আৰু আজি আপোনালোকৰ মাজলৈ ডেইলি ভ্লগ এটা লৈ আহিছোঁ আৰু বহুত দিন ভিডিঅ'বোৰ দিব পৰা নাই, এতিয়া বেয়া নাপাব। আৰু আজি দিনটোনো কিনো কৰা হয় কি কৰা নহয় সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। ঠিক আছে তেন্তে, আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া। আৰু এইফালে আমাৰ ল'ৰা শুই আছে এতিয়ালৈকে, সি শুই থাকক, তাৰপিছতে মই বাকী কামবোৰ কৰি আজৰি হৈ লওঁ, আকৌ আপোনালোকক পাছত দেখাই আছোঁ। এয়া মই কাম কৰাৰ আগত এতিয়া এয়া পানী গিলাচ খাই লওঁ। ইফালে এয়া কুহুমীয়া পানী লৈ লৈছোঁ আৰু পানী গিলাচ খাই পিনে তাৰপিছত মই কামবোৰ কৰিম। আৰু ৰাতিপুৱা সকলোৱে পানী খাব লাগে নহয় জানো বাৰু। মই বাৰু সদায় খাওঁ আৰু আপোনালোকে খাই নে নাখায় জনাব, আৰু যিসকলে নাখায় তেওঁলোকেও খাব, মানে বহুতৰ পৰা উপকাৰ হয়। ঠিক আছে তেন্তে, আৰু ভিডিঅ'টো চাই থাকিব। ইফালে ইয়াৰ ল'ৰা উঠিব লৈছে। গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং। উঠা, বাবা চুমাটা দি দিয়া। আইঅ চকু টিপি এটা মাৰি দিয়া। চাওঁ 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 চাওঁ। মৰ্ণিং বুলি কৈ দিয়া, গুড মৰ্ণিং বুলি মই উঠি গ'লোঁ। শুনা বহা। আয়ান্স কি দত্ত বুলি কোৱা? দৌতো দৌতো বুলি কয়, দৌতো। আয়ান্স কি কৈ দিয়া? দৌতো। দত্তটো ভালকৈ নুফুটে, সি কয় দৌতো। আয়ান্স কি কৈ দিয়া এবাৰ, চোৱা বেয়া পাব, চোৱা কৈ দিয়া। আয়ান্স কি? তোমাৰ নামটো কি? নকয় এতিয়া। আয়ান্স কি? আয়ান্স কি? আয়ান্স কি? নকয়, যেতিয়া মন যাব তেতিয়া ক'ব আৰু বৰ ভাল লাগে শুনি পিনে। আয়ান্স দৌতো দৌতো। এতিয়া হেৰি উঠাচোন, চুম এটা দি দিয়া, চুম এটা দি দিয়া। তাৰপৰা চকু টিপি এটা মাৰি দিয়া। তাৰপৰা তোমাৰ চুলি কোনা, তাৰপৰা চকু কোনা, তাৰপিছত নাক কোনটো, হাত কোনা, হাত হাত তাৰপিছতে আঙুলি কোনা, তাৰপিছত ভৰি কোনা, সেয়া। তাৰপিছতে তোমাৰ পেটটো কোনটো, তাৰপিছতে পিঠি কোনা, পিঠি হ'ব হ'ব হ'ব। পিঠি কোনা, পিঠি পেট পেট পিঠি 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 পিঠিটো কোনটো, পিঠি কোনটো, পিঠি 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 সেই নহয়, এইটোহে পিঠি, এইটোহে পিঠি। টাটা বাই বাই। এতিয়া এয়া মই কাম বনবোৰ কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু এইফালে এয়া বিচনা পাৰিছোঁ। ল'ৰাক দেখিছে, দেউতাকে অকণমান উলিয়াই লৈ গৈছে, আৰু সি নাথাকোঁতেই মই কাম বনবোৰ কৰি আজৰি হৈ লওঁ। আৰু ল'ৰাক খুৱাই বোৱাই আজৰি কৰি পঠিয়াইছোঁ বাৰু। সি আইতাকৰ ঘৰৰ ফালে গৈছে, দেউতাকে লৈ গৈছে। ঠিক আছে তেন্তে, ভিডিঅ'টো চাই থাকক, আৰু মই অকণমান পাছত আপোনালোকক লগ পাই আছোঁ। এতিয়া কাম বন কৰি গা পা ধুই আজৰি হ'লোঁ, আৰু ল'ৰা এফালে গৈছে, আইতাকহঁতৰ ঘৰত আছে। সি অহা নাইকিয়া এতিয়ালৈকে, দেউতাকে লৈ গ'ল অথনি। আৰু অলপ পাছত এফালে যাম, ক'লৈ যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোবোৰ নিশ্চয় গম পাব, আৰু সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম ক'লৈ যাওঁ। আৰু ঠিক আছে, আৰু এতিয়া খাবলৈ কিবা এটা বনাই লওঁ সি নহা আগতে, তাৰপাছত আকৌ আপোনালোকক পাছত। আমাৰ এতিয়া ল'ৰা আহি পাই গ'লহি, আৰু ল'ৰা এফালে চাওঁ চাওঁ, হাত দেখুৱাই দিয়াচোন এইফালে, তুমি এইফালে দেখুৱাই দিয়া। কালি ৰাখী বন্ধন হৈ গ'ল, এইফালে ল'ৰাক এইফালে ৰাখী পিন্ধালে। কোনে পিন্ধালে? চাওঁ চাওঁ চাওঁ, এইবোৰ কি কৰিছা আকৌ, ৰ'বা। নিনিয়ে ৰাখী পিন্ধালে নি? ধৰিছে 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 ধৰিছে। ৰাখী কোনে পিন্ধালে? হা?
বায়ে পিন্ধালে নিনিবাই পিন্ধালে নি নিনিবাই পিন্ধালে কোনডাল এইফালে মই আৰু মৰম অকণমান ওলাই আহিলোঁ আপোনালোকক যে কৈছিলোঁ মই এফালে যাম বুলি আৰু এয়া এতিয়া আহি পালোহি ক'লৈ আহিছোঁ কিয় আহিছোঁ সকলোবোৰ কৈ আছোঁ আপোনালোকক আহি থাকোঁতে মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ এফালে ল'ৰাক লৈ থাকিবলগীয়া হৈছিলে এফালে ছাতি যিহে ৰ'দ নহয় সেইবাবে ভিডিঅ' কৰিব নোৱাৰিলোঁ ভাবিলোঁ এতিয়াই ভিডিঅ' অকণ কৰি ৰাখি থওঁ অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি আৰু এইফালে এয়া অকণমানে ছোৱালীজনীয়ে দেখিছেনে আৰু তাইৰ নামটো হৈছে আৰাধ্যা আৰু আমি আছোঁ এতিয়া অংগনবাদী স্কুলত আজি তাইৰ হৈছে জন্মদিন তাই আজি 2 বছৰ ভৰি দিছে আৰু সকলোৱে আশীৰ্বাদ কৰিব তাইক যাতে অনাগত দিনবোৰ যাতে ভালদৰে পাৰ হয় আৰু এয়া তেওঁলোকৰ ঘৰৰ ফালৰ পৰা মানে যি পাৰিছে অকণমান সৰু সৰু ল'ৰা ছোৱালী কেইটামানক মানে কিবা এটা দিবলৈ চেষ্টা কৰিলে এয়া দি গৈ আছে তাই এয়া অকণমান আমাৰ ল'ৰাকো দিলে দেখিলেনে চকলেট এটা আৰু তেওঁলোকৰ ঘৰৰ ফালৰ পৰা অকণমান পায়স আৰু চকলেট মৰ্টন এয়া সৰুকৈ কিবা এটা দিবলৈ চেষ্টা কৰিলে এয়া দিলে আৰু আমাৰ ল'ৰাতকৈ তাই 1.5 মাহৰ মানে ডাঙৰ হয় আৰু এতিয়া এয়া অংগনবাদী স্কুলৰ পৰা আমি তেওঁলোকৰ ঘৰ পালোহি এয়া তেওঁলোকৰ ঘৰত এয়া সৰুকৈ অকণমান যা যোগাৰ চলিছে ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ বুলি আৰু ঠিক আছে তেন্তে চাই থাকক আৰু অকণমান আপোনালোকক দেখুৱাই দিছোঁ কি কিনো চলিছে এফালে এয়া দেখিছেনে আলু কাটি থৈছে এফালে এয়া মাংস এনেকৈ বিলাহী চিলাহী এনেকৈ কিছুমান মানে কাটি মেলি থৈছে যা যোগাৰ কৰি থৈছে আৰু এফালে বনায়ো আছে ভিতৰৰ ফালে ভাবিছোঁ অকণমান দেখুৱাই দিওঁ বুলি আৰু এফালে এয়া ভিতৰলৈ অকণমান দেখুৱাই দিছোঁ বাৰু ৰ'ব দেখিছেনে এয়া সকলোবোৰ মানে আনি থৈছে বস্তু আৰু এফালে এয়া গেছত পাতি থৈছে এফালে এয়া বনাই আছে মাছৰ মাথাই আৰু পচলা ভাজি এনেকৈ জ্বলা ভাজি বনাইছে আৰু ঠিক আছে তেন্তে চাই থাকক ভিডিঅ'টো আৰু যিমান পাৰোঁ অকণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই গৈ থাকিব আৰু আশা কৰোঁ আপোনালোকে ভালদৰে মানে মৰম দি যাব ঠিক আছে তেন্তে চাই থাকক এতিয়া আহি এয়া ৰুম পালোহি ফোন কৰি মাতিলে মানে অংগনবাদী স্কুললৈ মানে সৰু সৰু ল'ৰা ছোৱালী কেইটামানক মানে কিবা অকণ দিলেগৈ আৰু মোকো ফোন কৰি মাতি দিলে যাবলৈ সেইবাবে মানে গ'লোঁ পটাপট ওলাই তেনেকৈ মানে ভালদৰে একো দেখুৱাব নোৱাৰিলোঁ আৰু তাৰপিছতে আহি পিনে ঘৰত সোমালোহি ঘৰত তেনেকৈ কৰিবলগীয়া একো কাম নাছিলে বাৰু সেইবাবে মানে তেনেকৈ মানে একো দেখুৱাবও নোৱাৰিলোঁ যিমানটো পাৰিলোঁ অকণ ভিডিঅ' কৰিলোঁ আৰু সেয়াকৈ অকণমান আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকে চাই থাকিব আৰু অলপ পাছত অকণমান দেৰিকৈ যাম আৰু কেক কটাৰ সময়ত তেতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সকলোবোৰ আৰু সকলোৱে আশীৰ্বাদ কৰিব আৰু এয়া আমি আহি পালোহি বাৰ্থডে গাৰ্লৰ ঘৰ এফালে এয়া বেলুন ডেকৰেট কৰি ৰাখি থৈছিলে ইমান ধুনীয়াকৈ ভাবিলোঁ অকণমান আপোনালোকক দেখুৱাই দিওঁ বুলি সেইবাবে দেখুৱাই দিলোঁ আৰু পিছে কেক কটাৰ সময়ত মই আহিব নোৱাৰিলোঁ মানে ল'ৰা শুই আছিলে সেইটো সময়ত তেওঁলোকে যিটো সময়ত কেক কাটিছিলে তেওঁলোকে ফোন কৰি মাতিছিলে বাৰু কিন্তু সি শুই থকাৰ বাবে মই যাব নোৱাৰিলোঁ আৰু তাক জগাই উঠাব নোৱাৰিলোঁ সেইবাবে মানে মই আহিব নোৱাৰিলোঁ এইফালে এয়া দেখিছেনে পেপা পিগ কেক আৰু তাই মানে পেপা পিগ বহুত ভাল পায় সেইবাবে মানে এইবাৰ দেউতাকে পেপা পিগ কেক দিলে আৰু এইফালে এয়া আমাৰ বাৰ্থডে গাৰ্ল দেখিছেনে ইমান মৰম লগা তাই আৰু সকলোৱে আশীৰ্বাদ কৰিব তাই যাতে অনাগত দিনবোৰ যাতে ভালে কুশলে পাৰ হয় আৰু কেইখনমান মানে ফটো মাৰি ৰাখি থৈছিলে তেওঁলোকে সেইবাবে মানে সেয়াকে দেখুৱাই দিলোঁ আপোনালোকক আৰু এজনী বাৰ্থডে গাৰ্ল চাই দিয়া এইফালে চাই দিয়া আকৌ চকু দি পেলাই মাৰি দিয়া হেপী বাৰ্থডে অ' বি এইফালে এয়া আলহী এজন দুজনকৈ আহিবলৈ ষ্টাৰ্ট কৰিছে আৰু এইফালে এয়া এটা ৰুমত খাবলৈ দিছে এয়া দেখিছে এইফালে এয়া বাৰ্থডে গাৰ্লৰ মাকে এইফালে এয়া পায়সৰ বাতি দিছে তেওঁলোকক আৰু মই এতিয়া এয়া পায়সৰ বাতি সজাইছোঁ এইফালে এয়া বাতিত পায়স দি গৈ আছোঁ আৰু চাই থাকক দেখুৱাই আছোঁ আপোনালোকক সকলোবোৰ যিমান পাৰিছোঁ আৰু এয়া পায়সৰ বাতি সজাই হৈ গ'ল এইফালে এয়া পায়স আছে লগত বুনিয়া আছে আৰু লগত এয়া কেক সিমানেই ভাইটিক পিন্ধাবলৈ গৈছে এইফালে চোৱা এইফালে খানা কেনেকুৱা হৈছে কৈ দিয়া বাৰ্থডে গাৰ্লৰ বাপেকে মজা খালি গৰম বেছি গৰমটো কৈ দিছোঁ আৰু কেনেকুৱা লাগিছে কিবা এটা কৰি দিয়া এইফালে চিৰজা জোৰেকৈ কৈ দিলেও অঁ
ভাতো গৰম অঁ। বতৰো গৰম গৰমে মৰমটো অলপ বেছি কৰিছে এইবাৰ অপিন্দা ফালে চাইছে আকৌ ভাতত চাইছে এতিয়া মই আৰু বাৰ্থডে গাৰ্লৰ মাকে এয়া খাবলৈ লৈছোঁ। এইফালে এতিয়া 5:30 মানেই বাজিবলৈ হ'ল আৰু বাৰ্থডেত কি চলিছিলে ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ। আৰু ভাতৰ লগত আছে এইফালে ঔটেঙা দিয়া টেঙা দাইল আৰু নেমু টেঙা আচাৰ আৰু আছে নাৰিকল দি বাদামৰ চাটনি আৰু আছে মাছৰ মাথা দি পচলা জ্বলা ভাজি আৰু কাবেলি বুটৰ সৈতে পনীৰৰ এখন তৰকাৰী আৰু লগত আছে মাংস আৰু আছে পায়স আৰু কেক আৰু বুনিয়া সিমানেই। ঠিক আছে তেন্তে খাই লওঁ আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আগৰ ভিডিঅ'টো মোক যিমান মৰম দিছে ভাবিছোঁ এই ভিডিঅ'টোতো মোক সিমানেই মৰম দিব আৰু আগলৈও মৰম দি গৈ থাকিব। আৰু যদি মানে ক'ৰবাত কিবা ভুল হয় আপোনালোকে মোক শুধৰাই দিব। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।